অসম চৰকাৰে যিকোনো চাকৰিত এপ্লাই কৰোঁতে মেক্সিমাম বয়স কিমান হ'ব পাৰে সেই বিষয়ে আজি আলোচনা কৰিবলৈ গৈ আছোঁ। এটা নটিফিকেশ্যন অসম চৰকাৰে উলিয়াইছিল আপোনালোকৰ 2 ছেপ্টেম্বৰ 2020 তাৰিখে দেখিছে আপোনালোকে। সেই বিষয়ে আজি আলোচনা কৰিবলৈ গৈ আছোঁ। চ' বলক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' ইয়াত আপোনালোকে দেখিছে যে দ্য গভৰ্ণমেণ্ট হেভ ডিচাইডেড টু ফাৰ্ডাৰ ৰাইজ দ্য আপাৰ এজ লিমিট ফৰ এণ্ট্ৰি ইন টু দ্য আছাম ষ্টেট ছাৰ্ভিচ ফ্ৰম 38 years to 40 years ফৰ গ্ৰেড 3 and গ্ৰেড 4 পোষ্ট। চ' আপোনালোকৰ 38 বছৰৰ পৰা 40 বছৰলৈকে এজ লিমিটটো বঢ়াই দিছে। এইটো হ'ল আপোনালোকৰ জেনেৰেল কেটেগৰীৰ কাৰণে, অৰ্থাৎ যদি আপোনালোকে জেনেৰেল হয় তেতিয়াহ'লে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। লগতে ইয়াত এইটো লিখিছে যে দ্য গভৰ্ণমেণ্ট হেভ অলছ' ডিচাইডেড টু ফাৰ্ডাৰ ৰাইজ দ্য আপাৰ এজ লিমিট বাই 5 years অভাৰ দ্য জেনেৰেল এজ লিমিট ডেট ইজ আপ টু 45 years ফ্ৰম এক্সিষ্টিং 43 years ফৰ এণ্ট্ৰি ইন টু আছাম ষ্টেট ছাৰ্ভিচ, অৰ্থাৎ যিকোনো চৰকাৰী চাকৰিৰ কাৰণে আৰু যি আপোনালোকৰ এইটো হ'ল SC আৰু ST কাৰণে যি আগতে 43 years আছিল সেইটো বঢ়াই বৰ্তমান 45 years কৰি দিয়া হৈছে, অৰ্থাৎ SC ST হ'লে আপোনালোকে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ OBC MOBCৰ কাৰণে আগতে 40 আছিল, এতিয়া আপোনালোকৰ 43 years কৰি দিছে। যদি আপোনালোকে OBC MOBC হয় তেতিয়াহ'লে 43 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে 2 years ডেট ইজ 42 years ইন ৰেচপেক্ট অফ এক্স ছাৰ্ভিচমেন, অৰ্থাৎ এক্স ছাৰ্ভিচমেন হ'লে আপোনালোকে 42 yearsলৈকে এপ্লাই কৰিব পাৰিব। লগতে 10 বছৰ পাব যদি আপোনালোকে, অৰ্থাৎ 10 বছৰ মানে 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে PWD কেটেগৰী হয়। লিখিছে আপোনালোকে PWD যদি হয় তেতিয়াহ'লে আপোনালোকে 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ত' এইটো আপোনালোকে দেখিছে নটিফিকেশ্যনটো, আপোনালোকে ভিডিঅ'টো পজ কৰি চাব পাৰে পঢ়ি পেলাই। আশা কৰোঁ সকলোৱে গম পালে এজ লিমিট কিমান হ'ব পাৰে। যদি জেনেৰেল হয় তেতিয়াহ'লে 40 years, যদি OBC আৰু MOBC হয় তেতিয়াহ'লে 43 years, SC ST হ'লে 45 years, আৰু যদি আপোনালোকে এক্স ছাৰ্ভিচমেন হয় তেতিয়া আপোনালোকে 42 years, লগতে PWD হ'লে 50 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ত' এইটো 2 ছেপ্টেম্বৰ 2020 তাৰিখে বৰ্তমান এই নটিফিকেশ্যনটো ওলাইছিলে। চ' সেই বিষয়ে আজি আলোচনা কৰিলোঁ, আৰু এইমতে নেক্সট যি ৰিক্ৰুইটমেণ্ট হ'ব সকলোবিলাক ইয়াৰ মতেই অনুষ্ঠিত হ'ব। চ' ভিডিঅ'টো লাষ্টলৈকে চাবলৈ সকলোকে ধন্যবাদ জনালোঁ, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। ধন্যবাদ।